আকৌ 20 তাৰিখে 8,000 পাব। অলপ 8,000তকৈ অলপ বেছি দিব লাগিব। কিমান দিব লাগিব মই চিন্তা কৰি কৈ আছো। কাৰ কাৰ অৰুণোদয় নাই? এটা হ'ল অৰুণোদয় এখন ঘৰত এজনে পায়। কাৰ ঘৰত কোনেও অৰুণোদয় পোৱা নাই? হাত দাঙক। ঘৰত কোনেও পোৱা নাই। এগৰাকীয়ে যদি ঘৰত পাইছে হাত নাদাঙিব। কোনেও একেবাৰে নোপোৱা? ঠিক আছে, প্ৰায় 3,000 মহিলাই পোৱা নাই। মই আজি আমাৰ MLA ভুৱন গামক আৰু 2,000 অৰুণোদয় দি থৈ যাম, যাতে বাকী মহিলাখিনিও অৰুণোদয় পাব পাৰে। 1,000 থাকি যাব, সেইটো মোৰ নামত বাকীত লিখি থৈ দিব। অহাবাৰ কৰি দিম, ঠিক আছে। এতিয়া যিসকলে অৰুণোদয় পাব, 20 তাৰিখে আপোনালোকে কি পাব? কি পাব? ক'ত গম পালে? আজি 10,000 পাব, আকৌ 20 তাৰিখে 8,000 পাব। বাপৰে, মোক মিঠাই খাব লাগিব দেখোন। এইটো কেনেকে গম পালে আপোনালোকে? ক'ত গম পালে? মই কৈছিলো, সঁচাই কৈছিলো নে? মই সঁচাই কৈছো। ঠিক আছে, যদি 8,000 কৈছো, তেতিয়া 8,000তকৈ অলপ বেছি দিব লাগিব, কম দিলে নহ'ব। অলপ 8,000তকৈ অলপ বেছি দিব লাগিব। কিমান দিব লাগিব মই চিন্তা কৰি কৈ আছো, ঠিক আছে। খুব সোনকালে মই কম যে 8,000তকৈ মই আৰু অলপ বেছি কৈ দিম। চাউল পাই আছে, হাত দাঙক। বঢ়িয়া। এতিয়া চৰকাৰে যে 100 টকাত 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ দিছে, খবৰটো আপোনালোকে পাই আছে নে নাই? কিনিছে নে নাই? কোনে কোনে কিনিছে? বাপৰে, মাজুলী আগত চব কাম আগতে কৰি দিয়ে। এতিয়া মোক আপোনালোকে, মই জানিবৰ কাৰণে সুধিছো, কাৰণ চৰকাৰৰ কেতিয়াবা কিছুমান কাম আমিতো দিছপুৰৰ পৰা ভালকৈ কৰোঁ, কিন্তু গাঁৱত আহোঁতে বেয়া হৈ যায়। মোক আপোনালোকে কওক, আমি যে দালিখিনি দিছো, দালিৰ কোৱালিটিটো ভাল নে বেয়া? দোকানতকৈ ভাল নে বেয়া? চেনিখিনি দোকানতকৈ ভাল নে বেয়া? ভাল। ঠিক আছে, দালি পালে, চেনি পালে, নিমখ পালে, আৰু কি লাগিব? কি লাগিব আৰু একো নালাগে নেকি আপোনালোকক? কি লাগিব আপোনালোকক? মিঠাতেল লাগিব। বাপৰে, কিমান লাগিব? আধা লিটাৰ? 1 লিটাৰ? বাপৰে, অৰুণোদয় পালে, লাখপতি বাইদেউ পালে, বিনামূলীয়া চাউল পালে, ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ পালে, 100 টকা দালি, চেনি, নিমখ পালে। এতিয়া আমাক কি লাগিব? মিঠাতেল লাগিব। পইচা দি লাগিব নে বিনা পইচাত লাগিব? কেনেকে লাগিব? পইচাত লাগিব নে বিনা পইচাত লাগিব? ঠিক আছে, তাৰমানে আমি যেনেকে বিনামূলীয়াকৈ চাউল পাওঁ, দালি, তেল, নিমখ, চেনিও যদি বিনামূলীয়াকৈ পাওঁ, ভাল হ'ব, হয়নে নহয়? ভাল হ'ব নে বেয়া? ভাল হ'ব। ঠিক আছে, কৰি দিব লাগিব নেকি? লাগিব নেকি? ঠিক আছে, তেতিয়াতো মোৰো এটা কাম কৰি দিব লাগিব। বিজেপিক ভোট দিব নে নিদিব? পাক্কা দিব? ঠিক আছে, তেতিয়াহ'লে আপোনালোক নিশ্চিত থাকক যে চৰকাৰে আপোনালোকক অহাবাৰ বিনামূলীয়াকৈ দালিও দিব, চেনিও দিব, নিমখো দিব, তেলো দিব, পাক্কা। এতিয়া
আমি এই কামবিলাক কিয় কৰিছো এই কথাটো বুজি পালে আপোনালোকে কাম কৰিব ভাল পাব আগতে আমাৰ ঘৰত যেতিয়া কোনোবা গেষ্ট আহে বাহিৰত বহাই মায়ে কয় যে বহক চাহ একাপ খোৱা ভিতৰত গৈ দেখিলে যে চেনি নাই ঘৰত এতিয়া গেষ্টকতো বিনা চেনি চাহ খুৱাব নোৱাৰে আকৌ কাষৰ মানুহ ঘৰৰ আমি বাতিটো লৈ যাব লাগে হয়নে আজিকালি আপোনালোকে এতিয়াও কৰে কোনোবাই এতিয়া গেলামাল দোকানত দালি কিনিলো মানুহজনে টকাটো ঘূৰাই দিব পৰা নাই দোকানীজনে কি কয় খুৰী বাকী বহুত দিন হৈ গ'ল মনটো বেয়া লাগে মই বিচাৰিছো যে আমাৰ মহিলাসকলৰ যাতে কতো মন বেয়া নহয় চাউল দালি তেল নিমখ চেনি ভৱিষ্যতে কেতিয়াবা পাৰিলে চাহপাতখিনিও লগাই দিব লাগে বুজি পালেনে যাতে মহিলাসকলক কোনেও বেয়াকৈ ক'ব নোৱাৰে কোনো টেনশ্যন নাই ল'ৰা ছোৱালীক এডমিশ্যন দিব লাগে চৰকাৰ আছে ছোৱালীক নিযুত মইনা দি আছে এই মাহৰ পৰা নিযুত বাবুও পাব তাৰমানে ল'ৰাবিলাকৰ পঢ়াৰ খৰচো পাব আৰু সবচে ডাঙৰ কথা যে আজিকালি ল'ৰা ছোৱালীয়ে টকা নিদিয়াকৈ চৰকাৰী চাকৰিও আজিকালি পাব পাৰে তাকো 1 টকাও ঘোষ দিব নালাগে আগতে যেতিয়া আমি ল'ৰা কয় বাবা পঢ় ল'ৰাটোৱে কি কয় পঢ়ি কি হ'ব চাকৰি পাম নেকি তোৰ টকা দিব ঘোষ দিব টকা আছে আজিকালি সেইবিলাক কথা নাই আজিকালি ল'ৰা ছোৱালীয়ে ৰাতিপুৱাই নিজে উঠে দৌৰি থাকে বোলে কিয় পুলিচত সোমায় টকাৰ কথা নাই আজি আমাৰ অসমখন পৰিৱৰ্তন হ'ল মহিলাসকলৰ চিন্তা আৰু কষ্ট আগতকৈ কমি গ'ল এতিয়া মই বিচাৰিছো যে অহা 5 বছৰত অসমৰ প্ৰত্যেকগৰাকী মহিলা লাখপতি বাইদেউ হওক আৰু প্ৰত্যেকগৰাকী মহিলাই আমাৰ অসমৰ অৰ্থনৈতিক উন্নয়নত বৰঙণি আগবঢ়াওক আৰু মই নিশ্চিত যে আপোনালোকে সকলোৱে কৰিব পাৰিব আৰু মাজুলীত এই আঁচনিখন আমি সফল কৰিব পাৰিম 10,000 25,000 50,000 আমি 3টা টকাই চৰকাৰৰ পৰা আমি ল'ব পাৰিম শ্ৰদ্ধাৰ আই মাতৃসকল আপোনালোকে অলপ দেৰি ৰখিলে কিন্তু মই মনতে ভাবি আছিলো যে মাজুলীৰ টকাটো অলপ পিছৰ ফালে দিম যাতে 2টা টকা একেলগে পাব পাৰে লাখপতিও পাব পাৰে অৰুণোদয় টকাটো একেলগে পাব পাৰে কাৰণ 2টা টকা একেলগে পালে প্লেনিংটো আপোনালোকে একেলগে কৰিব পাৰিব আজি 10,000 টকা আৰু 8,000 18,000 আৰু যিসকল মহিলাই অৰুণোদয় পোৱা নাই তেওঁলোকৰ কাৰণেও আমি অৰুণোদয় ব্যৱস্থা কৰি দিম 8,000টো পোৱাৰ আগতে মাজুলীৰ যাতে আৰু 2,000 মহিলাই অৰুণোদয় আঁচনি পাব পাৰে আপোনালোকক সকলোকে মই পুনৰ এবাৰ অভিনন্দন জনাইছো আৰু আপোনালোক সকলো আগবাঢ়ি যাওক তাকে মই কামনা কৰিছো আজি আমাৰ মাজুলীৰ বাবে এটা অত্যন্ত গৌৰৱ আৰু ঐতিহ্যমণ্ডিত দিন মাজুলীৰ বিধায়ক ভুৱন গাম ডাঙৰীয়াৰ প্ৰচেষ্টাত
আজি মাজুলীত বহুতো উন্নয়নমূলক কাম আমি হাতত লৈছো আৰু বহুতো কাম আমি দ্ৰুতগতিত আগুৱাই নিছো। আমাৰ মাজুলীত আমি কালচাৰেল ইউনিভাৰ্চিটি কৰিছিলোঁ আৰু আজি আমাৰ মাজুলীৰ কালচাৰেল ইউনিভাৰ্চিটিৰ এটা শৈক্ষিক ভৱন আৰু এটা ছাত্ৰী নিবাস আমি উদ্বোধন কৰিম। মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ত যাতে আমাৰ মাজুলীৰ ল'ৰা ছোৱালীবিলাকে বেলেগ ছাবজেক্টটো পঢ়িব পাৰে, তাৰ কাৰণে এই সাংস্কৃতিক বিশ্ববিদ্যালয়ত এতিয়া আমি সায়েন্স আৰু আৰ্টছো লগাই দিম, যাতে আমাৰ সকলো ল'ৰা ছোৱালীয়ে যোৰহাটত নোযোৱাকৈ মাজুলীতে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিব পাৰে।